हेलो एवरीवन वेलकम बैक टू माय चैनल। आज मैं बनाब लोৱা पिठाবিध হৈছে তেল পিঠা বা আপোনালোকে যি বুলি কয় বৰ পিঠা বুলি যে কয় সেই পিঠাবিধ। এইটো মই বিহুতে বনাইছিলোঁ, যদিও ভিডিঅ' দিয়া হোৱা নাছিলে এডিট কৰাৰ কাৰণে আজি বনাব লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব মই কেনেকৈ বনালোঁ, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। মই লৈছোঁ চাউলৰ গুড়ি, জহা চাউলৰ গুড়ি 3 কাপ, আৰু এতিয়া লৈছোঁ 1 কাপতকৈ অকণমান কম আটা। এইখিনি ভালদৰে মিক্স কৰি ল'ম, আৰু এতিয়া দি দিছোঁ 1 চামুচ নিমখ সোৱাদ অনুসৰি। আৰু এফালে মই গুৰ মিঠাই পগাই থৈছোঁ, সেইখিনি মই এতিয়া চেকনিৰে চেকি পিঠাখিনি দি দিম, কাৰণ ইয়াতে কিছু লেতেৰা থাকে, তাৰ বাবে চেকি লোৱাটো ভাল। এতিয়া দিছোঁ প্ৰয়োজন অনুসৰি গুৰ মিঠাই, আৰু দি দিছোঁ এচিকুটৰ সমান বেকিং পাউডাৰ। আৰু বেকিং পাউডাৰটো আপোনালোকে জোখমতে দিব, যদিহে আপোনালোকে বেকিং পাউডাৰটো বেছিকৈ দি দিয়ে পিঠাখন নুঠিব আৰু পিঠাখন ভাঙি যাব। এতিয়া এইখিনি মই 1 ঘণ্টাৰ বাবে ৰেষ্ট কৰিবলৈ থৈ দিম। 1 ঘণ্টাৰ পিছত এইখিনি অকণমান ডাঠ হৈছে। ইয়াতে আপোনালোকে পানী নাইবা আমুল তাজা গাখীৰ বা যিকোনো গাখীৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে আমুল তাজা গাখীৰ ব্যৱহাৰ কৰিছোঁ, আৰু দি দিছোঁ 1 চামুচ ঘি। ঘিখিনি দি পেলাই ভালদৰে মিহলি কৰি লওক। আৰু এতিয়া গেছত কেৰাহী পাতি এখন এখনকৈ পিঠাখিনি বনাই যাওঁ। আপোনালোকে চাব কিমান ধুনীয়াকৈ পিঠাখিনি উঠিছে। আৰু এইদৰেই মই আটাইখিনি পিঠা বনোৱা কৰিলোঁ। আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা পালে, আৰু চোৱাৰ বাবে অশেষ ধন্যবাদ।